সলনি হোৱা নাই পূবৰ বেলিটো, সলনি হোৱা নাই মোৰ কথা, সলনি কৰা নাই তোমাক পোচাকৰ দৰে, সলনি হোৱা নাই মোৰ এতিয়াও হৃদয়ৰ ভাষা। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ বাৰ্থডে আৰু আজি মই এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আশা কৰোঁ পূৰ্বৰ ভিডিঅ'কেইটাৰ দৰে এই ভিডিঅ'টো যাতে সকলোৱে মৰম দিব। ধন্যবাদ। ইয়াৰ লগত মোৰ পৰিবাৰ আছে আৰু মোৰ দুজনী ভণ্টি আছে। এয়া প্ৰিয়ংকা সেউজীয়া টি চাৰ্টত আৰু হোৱাইট টি চাৰ্টত, পাপলি মোৰ বা হয়। মানুহে জীৱনত যেতিয়া প্ৰথমতে কিবা এটা কাম আৰম্ভ কৰিবলৈ লয় তেতিয়া কি হয়, সকলোৱে ওচৰ চুবুৰীয়াই কয় বা ধৰি লওক বেলেগ মানুহে কয় যে পাৰিবি জানো। এটা কথা কওঁ, প্ৰথম অৱস্থাতে সকলো কাম সোনকালে সম্ভৱপৰ হৈ নুঠে। প্ৰথমতে যেতিয়া ৰাইট ভাতৃদ্বয়ে উৰাজাহাজ আৱিষ্কাৰ কৰিম বুলি ভাবিছিলে, তেতিয়া যিখন হোটেলত বহি চাহ খাই আছিলে তেতিয়া ওচৰত থকা মানুহখিনিও হাঁহিছিলে, মানুহ জানো চৰাইৰ দৰে উৰিব পাৰিব? কেতিয়াও নোৱাৰে। সেইকাৰণে প্ৰথম অৱস্থাত সকলোৱে কৈছিলে যে নোৱাৰে বুলি, কিন্তু কি হ'ল, পিছত তেওঁলোকে আৱিষ্কাৰ কৰি দেখুৱালে। আৰু এটা ষ্টৰি কৈছোঁ শুনিব, থমাছ আলভা এডিছন। তেওঁৰ কি হ'ল জীৱনত, এইবাৰ তেওঁৰ প্ৰায় 67 ইয়াৰ্ছ, তেওঁৰ লেবৰেটৰীটো জ্বলি গ'ল আৰু লেবৰেটৰীটোত থকা ওচৰত 10টা বিল্ডিং জ্বলি গ'ল। তেতিয়া কি হ'ল, ওচৰ চুবুৰীয়াসকল আহিলে আৰু দৰ্জাখনত খট মাৰিলে। তাৰপিছত এডিশ্যনে দৰ্জাখন খুলিলে, তেতিয়া নাইবাৰ্ছ মানে ওচৰ চুবুৰীয়াখিনিয়ে ক'লে যে আপোনাৰ পৰিখোলা জ্বলি গ'ল আৰু ওচৰত থকা প্ৰায় 10টামান বিল্ডিং জ্বলি গ'ল। লগত তেওঁৰ পিতাক চাৰ্লছ আছিলে। বেয়া লাগিলে, চাৰ্লছে কান্দিবলৈ আৰম্ভ কৰিলে। তেতিয়া হাঁহিলে এডিশ্যনে আৰু ক'লে, কিয়নো কান্দিছা, আমাৰ ভুলবোৰহে জ্বলিছে। পিছদিনাখন নিউয়ৰ্কৰ সাংবাদিকে তেওঁক সুধিলে যে আপোনাৰ জীৱনৰ সমস্ত উপাৰ্জন, সমস্ত কষ্ট জ্বলি গ'ল, কেনেকুৱা লাগিছে আপোনাৰ, কেনেকুৱা ফিল হৈছে? তেতিয়া তেওঁ হাঁহি ক'লে যে মোৰ বয়স 67, হয় সঁচা, কিন্তু মই হাৰ নেমানো, কাইলৈৰ পৰা আকৌ মই ষ্টাৰ্ট কৰিম। That's the confidence.